নমস্কাৰ 23 চনৰ আজি জানুৱাৰীৰ প্ৰথম তাৰিখ সকলোকে উলগ জনাইছোঁ নতুন বছৰটো আপোনালোকৰ জয় জয় ময় হওক তাৰে কামনা কৰিছোঁ এতিয়া কৌতুক শুনক মই বোলো আজি প্ৰথম দিনতে অকমান আপোনালোকক আনন্দ দিওঁ বুলি ভাবিছোঁ আনন্দ পায় নেপায় হেতু আপোনালোকৰ কথা এতিয়া কৌতুকটো শুনক তিনটা কাছই এখন ডাঙৰ হোটেলত কফি খাবলৈ গ'ল তিনিটাই গৈ হোটেলত সোমাই পেলাই 3 কাপ কফি অৰ্ডাৰ দিলে কফি আহি পোৱাহি নাই তেনেকুৱাতে চিপকে বৰষুণ দিছে কফিও আনি পাইছেহি আৰু ডাঙৰ কাছ দুটাই সৰু কাছটোক ক'লে যা বোলে তই ঘৰৰ পৰা ছাতি এটা লৈ আহ তেতিয়া সৰু কাছটোৱে ডাঙৰ কাছ দুটাক কৈছে যে মোৰ ভাতটো তহঁতে খাই দিবি নহয় মই গলেগে নেখাওঁ বুলি কৈছোঁ নহয় তোক কথা দিছোঁ নেখাওঁ সঁচাকৈ নেখাওঁ তো বোলে নেখাওঁ সঁচাকৈ নেখাওঁ বোলে সঁচাকৈ নেখাওঁ সেই বুলি কলত সৰু কাছটো গ'লগৈ ডাঙৰ কাছ দুটাই কফি 2 কাপ তাহাঁতৰ নিজৰ খালে আৰু এই সৰু কাছটোৰ কফি কাপ ঢাকি থৈ দিছে তো অহা নাই 1 ঘণ্টা হ'ল অহা নাই 1.5 ঘণ্টা হ'ল অহা নাই 2 ঘণ্টা হ'ল অহা নাই সৰু কাছটো ঘূৰি তো ডাঙৰ কাছ দুটাই কৈছে সি আৰু নাহে বুইছ তাৰ ভাতটো খাই আমি যাওঁগে বল সি দুৱাৰ চুকৰ পৰা ওলাই পেলাই কৈছে শুনিছোঁ হে কি কৈছ খাম বুলি কৈছ মোৰ ভাতটো এতিয়া দ্বিতীয়টো শুনক দ্বিতীয়টো শুনাৰ আগতে কথা এটা কওঁ আকৌ আপোনালোকক মই মাঘৰ বিহু উৰুকা দিনা লগ পাম এতিয়া যেটো কৌতুক কম হেতু গড়গাঁও কলেজৰ প্ৰফেসৰ দিলীপ বৰদলৈ ছাৰৰ মুখত শুনিছিলোঁ এতিয়া কৌতুকটো শুনক মানে এজন মানুহে মন্দিৰত সেৱা পূজা কৰি ৰাতিপুৱা ওলাই আহিছে তেনেকুৱাতে ভিক্ষাৰী এটাই ক'লে যে ছাৰ যেনে তেনে মোক 21 টকা পইচা দিয়ক তো মন্দিৰৰ পৰা ওলাই অহা কাৰণে মানুহজনে মণি বেগৰ পৰা 21 টকা উলিয়াই ভিক্ষাৰীজনক দিলে ভিক্ষাৰীজনৰ হাতত দিয়াৰ লগে লগে সুধিছে যে 21 টকা পইচা তুমি কৰিবা কি বোলে মই মোবাইলটো ৰিচাৰ্জ কৰি পেলাই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিম তেতিয়া মানুহজনে কৈছে ভিখাৰীৰো গাৰ্লফ্ৰেণ্ড আছে নেকি বোলে মইনো ভিখাৰী হলো ক'ৰ পৰা তাই মোক ভিখাৰী কৰিলে